Hello guys, welcome back to our YouTube channel. So guys, আজি আমি বনাম মাছ, ফুল্লি মাছ বনাম আৰু আজি বনাব মই আৰু গিলিগিনে বনাম. So guys, let's start. Bye. So আজি আমি বনাব যাইছো তিনিবিধ মাছ. First কাৱৈ মাছ, সৰু মাছ আৰু ৰৌ মাছ. এয়া কি গম পাইছেনে গাইজ? আমি দিনতে আনি দিছিলোঁ কলপাত আৰু এই কলপাতেৰে আমি বনাম মাছ. সৰু মাছটো বনাম কিন্তু ভাব দিয়া. এতিয়া মাছ বনাব, কি বনাব আজি? মাছ বনাম. কি আইটেম বনাবা? আলু দি বনাম আৰু কলপাতত জুই দিম আৰু আদা নহৰু দি মাছ বইল দিম. যিহেতুকে বহুত গৰম আজি, সেইটো কাৰণে পাকঘৰত ভাত বনোৱাটো ইমান ইজি কাম নহয়. চ' ৱাইফে যাতে কষ্ট নাপায় তাৰ কাৰণে কুলাৰটো লগাই দিছোঁ, যাতে ৰন্ধাত তেওঁ শান্তি পায়, কিন্তু আৰামত বনাই থাকিব পাৰিব. এনেকৈ বান্ধি দিছোঁ. এইটো মোৰ মাৰ ৰেচিপি. এতিয়া এখন পান ল'ম হা. মই গেছটো জ্বলাই দিম, গেছটো ষ্টিমত দিম হা. এনেকৈ দি পানী দিম. কাৱৈ মাছকেইটা দি দিছোঁ. এই যে জুইত দিছিলোঁ মাছখিনি, এইয়া এইখিনি চাওঁ, এইয়া গৈছে. অলপ আৰু তেল দি দিছোঁ.
এতিয়াতো দিছিলোঁ আৰু অলপ দি দিছোঁ। জুই দিয়া মাছ, আদা নহৰু দিয়া যে বনাইছিলোঁ যে এইটো ৰৌ মাছৰ লগত আলুৰ জোল, এইটো তিলৰ লগত কাৱৈ মাছ। এইখনে আমাৰ আজিৰ থালি। ভাল লাগিলে প্লিজ 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 শ্বেয়াৰ, কমেণ্ট এণ্ড লাইক কৰি দিব দেই। বাই।